Good morning, friends. আপোনালোকে বাৰু ৰাতিপুৱাৰ ভাত খালেনে? আমি খাই বৈ আজৰি ভাবিছোঁ এতিয়া ভিডিঅ' এটা আৰম্ভ কৰোঁ। আজি দিনটো এনেকৈয়ে আৰম্ভ কৰিছোঁ, চাই যাব। এডাং নাতিনীকে নাচিছে দেই। এয়া খুৰী আৰু আমাৰ ছোৱালীয়ে নাচিলে অলপ দেৰি, নাচি মেলি হৈ গ'ল। তাই এটাকক নাচোঁ বুলি টানি আনিলে। তাৰপিছত খুৰীয়ে ক'লে বোলে আমাৰ ঘৰতে গাখীৰ আছে, যোৱা চাহ বনাবলৈ লৈ আনা। ময়ো ক'লোঁ দুপৰীয়া যিহেতু হ'ল চাহ খাবলৈ মন গৈছে। তাৰপৰাই খুৰীহঁতৰ ঘৰলৈ গ'লোঁ চাহ আনিবলৈ। খুৰীহঁতৰ ঘৰটো আমাৰ চোতালতে লাগিয়ে আছে। তাহাঁতৰ ঘৰৰ পৰা গাখীৰ আনি চাহ বনালোঁ আৰু আমি খালোঁ। দুপৰীয়া চাহকাপ খালেনে বাৰু আপোনালোকে? মই এয়া বনাই আছোঁ। খুৰীও আছে বোলে গাখীৰ চাহ খাওঁ বুলি ক'লে, গাখীৰ আনিছিলোঁ এটা পৰা। এয়া বনাই আছোঁ চাহ আৰু ৰেচিপি মই বনাই আছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই যাব দেই, কি কৰোঁ। এনেকৈ দিনটো পাৰ কৰিছোঁ আৰু সদায় প্ৰত্যেক দিনাই আজি দিনটো এনেকৈ গ'ল, যিহেতু কাইলৈও এনেকৈ দিনবোৰ এনেকৈ গৈ আছে আৰু সেয়া চাহ খাইছে দেই। খুৰীয়ে এয়া খাইছে ৰুটিয়ে চাহে। দুপৰীয়া চাহ খাইছোঁ আমি চবেই। আপোনালোকে খালে না জনাব দেই। হৈছে নাই চেনি হ'ল নাই? চেনি বোলে হৈছে জোখত। মই গাখীৰ চাহ বনাব পাৰিছোঁনে? পাৰিছোঁনে? কি ঠাণ্ডা হ'লে নি? পাকঘৰটো দীঘল আনোতে এয়া আমাৰ এই ঢেল খাই পৰি আছে। খুৰীকে এটা টানি আনি তাই নচুৱাই আছেহি আৰু খুৰীয়েও নাচি আছে। খুৰীয়ে যিহেতু নাচি ভালেই পায়, তাৰপৰা এয়া নাচি আছে। আজি ভাবিছোঁ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰোঁ আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰিব আৰু ইউটিউবত চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এনেকৈয়ে মৰম দি যাব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।